আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ গৈ আছোঁ মেট্ৰিক পৰীক্ষাত এজন ছাত্ৰই বা এজন ছাত্ৰীয়ে কেনেকৈ 80ৰ পৰা 90% পাব পাৰে অতি কম সময়ত আৰু সহজে। মই আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে এই ভিডিঅ'টো এটা হেল্পফুল ভিডিঅ' হ'ব, গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰি অন্তিম সময়লৈ চাই থাকিবা। মই যিকেইটা কথাৰ বিষয়ে আলোচনা কৰিম এইখিনি যদি তোমালোকে অনুসৰণ কৰি পালন কৰা নিশ্চয় তোমালোকে পৰীক্ষাত এটা ভাল ফলাফল দেখুৱাব পাৰিবা। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক এটা কথা ক'ব বিচাৰিছোঁ যে এতিয়াও যদি তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাৰ প্ৰথম ট্ৰিক্সটো হৈছে তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ আৰু টেক্সট পেপাৰৰ যিকেইটা কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰকেইটা কালেক্ট কৰি তাত থকা কুৱেশ্যনকেইটা ছল্ভ কৰা। নিশ্চয় তাৰ পৰা তোমালোকৰ 60ৰ পৰা 70% কমন থাকিব। আৰু 2 নম্বৰ ট্ৰিক্সটো হৈছে তোমালোকে তোমালোকৰ পাৰ্টত থকা যিকেইটা ছামাৰী আছে সেই ছামাৰীকেইটা বেছিকৈ অধ্যয়ন কৰা। 3 নম্বৰ ট্ৰিক্সটো হৈছে তোমালোকে পৰীক্ষাৰ আগত সামাজিক মাধ্যমৰ পৰা আঁতৰি থকা ইনষ্টাগ্ৰাম হওক, ফেচবুক বা ইউটিউব এইকেইটাৰ পৰা বা আন সামাজিক মাধ্যমৰ পৰা আঁতৰি থকা। 4 নম্বৰ ট্ৰিক্সটো হৈছে তোমালোকে পৰীক্ষাৰ আগত তোমালোকৰ বন্ধু বান্ধৱীক কিমান চিলেবাছ কমপ্লিট হৈছে বুলি সুধিব নালাগে, কাৰণ সিহঁতে যদি সিহঁতৰ চিলেবাছ কমপ্লিট হৈছে বুলি কয় তেতিয়া তোমাৰ এটা মনত বেয়া ভাৱৰ সৃষ্টি হ'ব, তেতিয়া তুমি ডিপ্ৰেশ্যনত ভুগিবা আৰু পঢ়িবলৈ তেতিয়া তোমাৰ মন নাযাব। আৰু আনটো ট্ৰিপছ হৈছে তোমালোকে এখন ধুনীয়াকৈ ৰুটিন বনাই লোৱা আৰু ৰুটিনখন ফ'ল' কৰি তোমালোকে পঢ়া, তেতিয়াহে তোমালোকে এটা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'বা।